पुष्पा पुष्पा राज पुष्पार फोन কি হল আকৌ এজনী হেল্ল' কি খবৰ দিগন্তৰা 3 মাহৰ মূৰত মনত পৰিল যে ও তুমি মানে হিচাপ ৰাখিছা ন বেলেগ হিচাপি মানুহ আৰু দেই হিচাপ নাৰাখিলে হ'বনে বাকি কোৱা বহাগৰ 28 তাৰিখে পেণ্ডেল এটা লাগিছিলে তুমি আহিবাচোন প্লিজ পেণ্ডেল কেনেকুৱা কামত বিয়া পেণ্ডেল এইবাৰ এনেকুৱা এটা পেণ্ডেল বনাবা যাতে গোটেই অঞ্চল হিলি যায় ৰিচিপশ্যনলৈকে নতুন কাপোৰ লাগিব দেই কফি মেচিন বুফে চিষ্টেম মুঠতে অল আৰ আপ টু ডেট তুমি টেনশ্যন নল'বা এই কেলকাতাৰ পৰা মই আকৌ নতুন নতুন লাইটবিলাকো আনিছোঁ নহয় বাজেট ভাল হ'লে ফালি দিম আৰু আচ্ছা সেই বিয়া কাৰ তুমি মুখহে ভাল পোৱা বিয়া আকৌ কাৰ লগত তোমাক মেকআপ দিলো নহয় ব্ৰেকআপ দিলা কেতিয়া 4 মাহ মানেই হ'ল হে প্ৰভু এয়া মই কি শুনিছোঁ মোৰ গাৰ্লফ্ৰেণ্ডে মোক ব্ৰেকআপ দিলে মই গমেই নাপাওঁ দুখ নকৰিবা প্লিজ জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া ক'ত হয় কোনেও নাজানে তোমাৰ বুকুৰ মাজত নাথাকিলেও তোমাৰ পেণ্ডেলৰ মাজতে মোৰ বিয়াখন হৈ যাব দিয়া দুখ কৰি নাথাকিবা আমাৰ ঘৰলৈ আহিবা হা এডভান্সটো লৈ যাবাহি হ'ব দিয়া তোমাক নাপালেও তোমাৰ বিয়াৰ পেণ্ডেলটোকে পালোঁ যে মোক এৰি পুষ্পা কাৰ লগত বিয়া হয় ময়ো চাম টকা থাকিল বুলি চালা টপা এটাৰ লগত বিয়া হ'ব চালাই টপাৰো ডিঙি কাটিম তাইৰো ডিঙি কাটিম মই ঐ মোৰ লগৰ এজনী আহিছে ৰচোন ৰ মই আকৌ কৰি আছো ৰ ইজনী দেখোন বহুত খঙত আহিছে কেনেকৈ মেনেজ কৰা যায় দরজা খোলা আছে তই এখন কি কৰিব ওলাইছ আমাৰ সন্দায়টোক ইমান ভাল পায় মনে মনে হ'লেও আঙঠি পিন্ধাইছে তথাপিও আঙঠিটো এতিয়া নাই কি কৰিলি ক'ত খুলি পৰিল গমেই নাপালো তেতিয়া ঠিকে আছিল এতিয়া ঢিলা হৈ গ'ল কম দামী সোণ আছিল চাগে ফলি গ'ল খুন হ'বলা বলি যায় তই খিনালি কাৰণে ঢিলা হৈ গ'ল চাগে আঙঠিটো ঢিলা হৈ গ'ল যেতিয়া মৰমবোৰো ঢিলা হৈ গ'ল কি ফালতু কথা কৈ আছ তই চা এফালে তই মোৰ ফ্ৰেণ্ড আনফালে সি মোৰ দাদা সেইকাৰণেহে মই তহঁতক ইমান সহায় কৰিছিলোঁ মানুহে এতিয়া মোক কি বুলি ক'ব মোৰ কথাটো এবাৰ ভাবচোন ৰিমি তোৰ কথা ভাবিয়েতো তোৰ কাৰণে গুৱাহাটীত ল'ৰা এটা ঠিক কৰিছোঁ নুনমাটি ৰিফাইনেৰীত চাকৰি কৰে গুৱাহাটীতে ঘৰ মাটি একেবাৰে ৰাণী হৈ চলিব পাৰিবি আজি মই নসাজি নিজকে চাম দুহাতে লিখি ললো তোমাৰে নাম ঐ তোৰ কথা মই কৈছোঁ এফবিত তোৰ ফটোও দেখাইছোঁ মোৰ হোৱাটছআপ নাম্বাৰটো দি নিদিলি কিয় দিম দে ইয়ালৈ লাগি ভাগি দিবি আকৌ ইমান ধুনীয়াজনী হৈ পৰিছ এৰি পুষ্পা কাৰ লগত বিয়া হয় ময়ো চাম টকা থাকিল বুলি চালা টপা এটাৰ লগত বিয়া হ'ব पुष्पा पुष्पा राज मैं झुकेगा नहीं साला ক'লে তই দেখোন হাতত ডেগা লৈ আহিছ মোৰ কথা ক'ম বাৰু পিছে তোৰ হাততো যে দা এজনীক কাটিম বুলি ওলাইছোঁ আজি 3 বছৰে খুৱাই বুৱাই পুহি ৰখা
কেটেঙীজনী এইজনী হ'ল এতিয়া বোলে তাই এই কাছাৰীলৈ বিয়া নহয়। আৰে তোৰে মোৰে দেখোন চেম কণ্ডিশ্যন। পিন্ধিব নজনাজনীক পিন্ধিব শিকালোঁ, হাঁহিব নজনাজনীক হাঁহিব শিকালোঁ। তাই মানে মোক ভাল পোৱা নাছিল, সেই ফটোগ্ৰাফাৰ ৰাহুলকহে ভাল পাইছিল, DSLR কেমেৰাটোকহে ভাল পাইছিল। আৰে সেই মোৰজনীটো সেই একেই। প্ৰতিজন কাষ্টমাৰৰ পৰা এক পিচ ভাল ভাল মাংস ৰাখি তাইলৈ পঠাই দিওঁ। আৰে কেতিয়াবাতো 1.5 কেজিও হয়গৈ। ফ্ৰীত মাংস খাই খাই ধুনীয়াজনী হৈ পৰিলতো। এতিয়া এই কছাৰীলৈ বিয়া নহয়। চা, মই ভাল পোৱা ছোৱালীজনীয়ে পাটৰ কাপোৰ পিন্ধি আগফালৰ চোতালত যেতিয়া ৰাইজক তামোল বিলাই থাকিব, তেতিয়া মই সিহঁতৰ পিছফালে লুঙি গামোচা পিন্ধি মহৰ কামোৰ খাই খাই খাহী মাংস কাটি থাকিব লাগিব। এই ছোৱালীজনীৰ ঘৰ ক'ত? গাঁৱৰে এই ৰিতুল কেৰাণী জীয়েক পুষ্পা। কি তাই তোকো ভাল পায়? অঁ, হে ভগৱান, এয়া মই কি শুনিছোঁ? তাইক মাৰিবলৈকেতো ডেগাৰখন লৈ ফুৰিছিলোঁ, কিন্তু তাইক মাৰাৰ আগতে মইহে মৰিম নেকি? গাটো দেখোন জ্বৰ জ্বৰ লাগিছে। পুষ্পাই তাৰমানে ৰাহুলকো ভাল পায়। তোৰ বিয়া বুলি বহুত কষ্ট কৰিছোঁ দেই। আলহী দেখি মোৰ চেনো মনে জানি তোৰ বিয়াটো কৰিম দেই। সেইটো ৰাহুল দেখোন। আমাৰ ফালে আহি আছে দেখোন। বিৰাট খঙত আহিছে দেখোন। তাৰ লগতো তোৰ কিবা লাফৰা আছিল নেকি? সেই DSLRডাল লোৱাৰ পাছতে মিহিকে চেনি অকণ দিছিলোঁ। মানে তয়ো আৰু দেই। তেতিয়াহ'লে তই ইয়াতে অকণ ৰ, মই তাক মেৰেজ কৰি আহোঁগৈ। তই কিন্তু মোৰ লগত ভাল কাম নকৰিলি। তই মোৰ লগত বহুত দিন প্ৰেমৰ খেলা কৰিলি। আজি মই তেজেৰে ফাকু খেলিম, ডিঙি কাটি পেলাম তোৰ। ডিঙি কাটিবা বাৰু ৰ'বা ৰাহুল দা, তোমাৰ বাওঁফালৰ চকুটো কিয় ৰঙা পৰি আছে? ৰ'বা, তুমি বোলে টংকেকো ভাল পোৱা? ইমান ভাল নেপাওঁ নহয়, অকণমানহে। শুনা না, এইটো বয়সতেতো মন পিছলে ন? এইটো বয়সত মন পিছলে হয়, কিন্তু তোমাৰ মনটো একেবাৰে পথাৰৰ আলিটোৰ নিচিনা। অকণমান বৰষুণতে দেখোন একেবাৰে পিছল হৈ পৰে। তুমি ইমান ধুনীয়াকৈ উদাহৰণবোৰ দিব জানা। মোক বেয়া পাই নাথাকিবা হা। ভাল পায়ো নাথাকোঁ আৰু। তোমাক মই বহুত ওপৰৰ মাল বুলি ভাবিছিলোঁ, কিন্তু তুমি যে ইমান তললৈ নামিব পাৰিবা মই ভবাই নাছিলোঁ। এই টংকেকো তুমি টংকেৰ হোটেললৈ অহা যোৱা কৰি থাকোঁতে সেই হোটেল টংকেৰ কথা কোৱা নাই অ'। খাচী মাংস টংকেৰ কথা কৈছোঁ। মানে আমাৰ টাউন চকৰ খাচীৱালা টংকেদাৰ কথা কৈছা নেকি? তোমাৰ মানে আমাৰ সেই টাউনৰ টংকেদাৰ লগতো লিলিমাই আছিল। তুমিনো কোন টংকেদাৰ কথা কৈ আছা? টাউনৰ নহয় আমাৰ গাঁৱৰ খাচী কাটা টংকেৰ কথা কৈ আছোঁ। মানে আমাৰ গাঁৱৰ টংকেদাৰ? হয় মহাৰাণী। টংকেদাৰ পৰা মাংস আনোতে কেতিয়া যে মানুহজন ভাল লগা হৈ পৰিলে গমেই নাপালোঁ। মই যাওঁ দিয়া, বিয়াৰ মানুহ মাতি আছোঁ নহয়। যাবাচোন আমাৰ ঘৰলৈ এপাক। पुष्पा नाम सुन के फ्लावर समझे क्या? फायर है मैं। ये पुष्पा राज है, झुकेगा नहीं झुकाएंगे। तेरी झलक शर्फी मदक बर्फी, तेरी झलक शर्फी श्रीवल्ली बातें करे दो। কি ইমান ডাঙৰ
ডাঙৰ কথা আছে। মোৰ বিয়াখন কেঞ্চেল হ'ল নহয়। কিয়? এই বহুত কথাও। কচোন বাৰু। সি বোলে আগতে বিয়া পাতা, কলেজত পঢ়ি থকা তাৰ ছোৱালী এজনীও আছে। তেতিয়াহ'লে সি কিয় বিয়া পাতিব খুজিছিল? 5 বছৰমান কাজিয়া লাগি বেলেগ হৈ আছিল। বিয়াৰ কথা গম পাই আগৰজনী আকৌ আহিল। হে প্ৰভু, কি হ'ব এতিয়া? তোৰতো বিয়াৰ যোগাৰ সকলো হৈয়ে গ'ল। অঁ, সেইকাৰণেইতো তোক মাতিছোঁ। তই কিবা এটা কৰি উদ্ধাৰ কৰ না প্লিজ। মানে তহঁতৰ সুন্দাৰ লগতে মোৰ বিয়াখন ঠিক কৰি দে না। তাৰ ৰিং চেৰিমনি হৈ গ'লগৈ নহয়, বেয়া নাপাবি দেই, চৰি। তোৰ নিচিনা ছোৱালী এজনী কি মই বিয়া পাতিম বুলি ভাবিছ নেকি? ঐ মোক বুজাচোন প্লিজ। তইতো ফাল্টু না। মই তোমাৰ লগতে বিয়া হ'ব বিচাৰোঁ। এই মই কাছাৰী হ'ব পাৰোঁ, কিন্তু তোৰ নিচিনা মই ফাল্টু নহয়। তোৰ নিচিনা ছোৱালী এজনী কি মই বিয়া পাতিম বুলি ভাবিছ নেকি? হা? শুন ৰাখ। দিগন্তদা, আজি তোমাৰ যিমান ইচ্ছা সিমান গালি পাৰা। আজি তোমাৰ গালি পাৰাৰে দিন। প্লিজ শেষবাৰৰ কাৰণে ক্ষমা কৰি দিয়াও। মই তোমাৰ হৈয়ে থাকিব বিচাৰোঁ। চৰি পুষ্পা, চৰি, মোৰ দ্বাৰা নহ'ব আৰু। মই তোমাৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰোঁ ৰাহুল দা। প্লিজ মোক এবাৰ বুজিব চেষ্টা কৰা। প্লিজ মই বহুত ভাল হৈ দেখুৱাম, চাবা। চৰি হা, চৰি বাই বাই ফৰ এভাৰ।